নমস্কাৰ জয় অসম জয় জুবিনদা ৰৈ ৰৈ বিনালে জিন্দাবাদ ৰৈ ৰৈ বিনালে ইতিহাস ৰচিছে আমাৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষত কিয়নো প্ৰথম দিনাই 2.52 লাখ মানে 2.52 লাখ টকা ফাৰ্ষ্ট ডে কালেকশ্যন কৰিছিলে আৰু এইটো অসমৰ ছবি জগতৰ ইতিহাসত প্ৰথমখন ছবি এইটো হ'ল যে কোটি টকাৰ ওপৰত ফাৰ্ষ্ট ডে কালেকশ্যন কৰিছে 2 কোটিৰ ওপৰত ভাবকচোন আৰু এইটো হ'ল জুবিনদাৰ শেষ ছবিখনে ৰৈ ৰৈ বিনালে চ' ফাৰ্ষ্ট ডে আৰু ছেকেণ্ড ডে মিলি 5.40 লাখ টকা বিজনেছ কৰিছে দুদিনত 5.40 লাখ টকা আৰু আজি হ'ল চতুৰ্থ দিন 4 ডে ডে 1 পৰা ডে 4 লৈকে টোটেল কালেকশ্যন বৰ্তমানলৈকে আমি প্ৰযোজক গোষ্ঠীয়ে যিহেতু আপডেট দিয়া নাই আমি এইটো প্ৰেডিকশ্যন কৰিছোঁ আৰু অলপ চলপ বেলেগ ইফালৰ পৰা চ'ৰ্চৰ পৰা খবৰ আহিছে 10.12 লাখ টকা 10.12 লাখ টকা 4 দিনত বিজনেছ কৰিছে আমাৰ ৰৈ ৰৈ বিনালে 10.12 লাখ টকা 4 দিনত বিজনেছ কৰিছে বক্স অফিচ কালেকশ্যন নেট নহয় গ্ৰছ কালেকশ্যন ঠিক আছে চ' এইটো এটা মানে প্ৰাউড মোমেণ্ট অসমীয়া ফিল্মৰ কাৰণে কিয়নো এনেকুৱা পজিশ্যনত আজিলৈকে কোনো এখন অসমীয়া ছবি অহা নাছিলে চ' ৰৈ ৰৈ বিনালে জুবিনদাই এইটো কৰি দেখালে আৰু জুবিনদাৰ সপোন আছিলে যে ৰৈ ৰৈ বিনালে আমি বহুত ডাঙৰ স্কেলত এখন ছবি বনাম আৰু বহুত ডাঙৰ স্কেলত ছবিখন ৰিলিজ কৰিম চ' জুবিনদা ভবা নিচিনাকৈ কৰিছোঁ আমি আমাৰ অসমৰ মানুহবোৰে কৰিছে আৰু জুবিনদাৰ সকলোৱে ছাপোৰ্ট কৰিছে আৰু অসমৰ এটা ব্যক্তিয়ে ছবিখন চাই আছে কিছুমানে টিকেট পোৱা নাই চ' ৰখি আছে কিছুমানে এডভান্স টিকেট কৰি চাই আছে চ' আপোনালোকক কেইটামান ছবি দেখাই আছোঁ চাওক দেখিলে গম পাব এখেতক চাওক আইতাজনীক চাওক ইমান বয়স হৈছে তাৰ পাছত ৰৈ ৰৈ বিনালে ছবিখন চাব আছে একমাত্ৰ জুবিনদাক চাবলৈ 80-90 বছৰ বয়স এখেতৰ এইখন ছবি চাব আহিছে এনেকুৱা ঢেৰ কাহিনী আছে ঢেৰ কথা আছে ঢেৰ ছবি ওলাইছে এনেকুৱা চকুৰে দেখা নাপায় কিছুমানে এইটো চাওক চকুৰে দেখা নাপায় তথাপি শুনি আছে জুবিনদাৰ কথা শুনি আছে মাত শুনি আছে সেইটো লৈ অনুভৱ কৰি আছে যে জুবিনদাৰ লগত তেখেতে বহি আছে কথা পাতি আছে অনুভৱ কৰি আছে ফিল কৰি আছে এইটো অসমীয়া ছবি ইতিহাসত আজিলৈকে হৈ পোৱা নাছিলে এই ৰৈ ৰৈ বিনালে এইটো কৰিছে ৰৈ ৰৈ বিনালে এইটো কৰিবলৈ সক্ষম হৈছে চ' জুবিনদা য'তে আছে ভালে থাকক সদায় কামনা কৰোঁ আশীৰ্বাদ প্ৰাৰ্থনা কৰোঁ যাতে জুবিনদা ভালে থাকে য'তে আছে বহুত চেড নিউজ আমাৰ মাজতো জুবিনদা নাই এতিয়া কৰিম কি চ' এইটোৱে আমাৰ বক্স অফিচ কালেকশ্যনৰ কথাটো কৈছোঁ বক্স অফিচ কালেকশ্যনৰ ৰৈ ৰৈ বিনালে কিমান দূৰলৈকে গৈ পায় কল্পনাৰ বাহিৰত হ'ব মই প্ৰেডিকশ্যন কৰিছোঁ লাইফ টাইম কালেকশ্যন 50 কোটি টকা হ'ব আপোনালোকে কি ভাবে 50 কোটি হ'বনে তাতকৈ কম হ'বনে বেছি হ'ব কমেণ্ট ছেকশ্যন আপোনালোকৰ কাৰণে এৰি দিছোঁ কমেণ্টছত জনাওক ৰৈ ৰৈ বিনালে লাইফ টাইম কিমান কালেকশ্যন হ'ব আৰু ফাৰ্ষ্ট উইক কিমান কালেকশ্যন হ'ব ফাৰ্ষ্ট উইক মই কালেকশ্যন দিছোঁ 16 crore ফাৰ্ষ্ট উইক 16 crore কালেকশ্যন কৰিব আৰু লাইফ টাইম কৰিব 50 কোটি টকা কালেকশ্যন চ' আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক ফাৰ্ষ্ট উইক আৰু লাইফ টাইম কালেকশ্যন কিমান হ'ব পাৰে আপোনালোকে এইটো কমেণ্ট ছেকশ্যনত প্লিজ ৰিকুৱেষ্ট কৰিছোঁ জনাব আৰু ভিডিঅ'টো যদি ভাল লাগি আছে শ্বেয়াৰ কৰি দিব সকলোৰ লগত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ফেচবুকত যদি চাই আছে ফ'ল' কৰিব ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু ইনষ্টাগ্ৰামত চাই আছে ফ'ল' কৰি দিব তো চিধা কথাত এইটো ভিডিঅ' আছিল থেংক ইউ ছ' মাছ জয় অসম জয় জুবিনদা ৰৈ ৰৈ বিনালে জিন্দাবাদ